বিপিন চাওডা আৰু আপোনালোকে জোৰদাৰ হাত তালি ৰেখে হাত জনাওক এই আমাৰ শিল্পী মৰম আশীৰ্বাদ যাতে চিৰদিন আমাৰ মাজত গান গাই থাকিব পাৰে এইবাৰ মই গায়ক হম এইবাৰ ময়ো গায়ক হম মা কসম এইবাৰ গায়ক হম ৰহে দৈ ডাঙৰ গায়ক হম হাইটো কাটি বেছি 91তম ঠন্ডা বাৰুৰী ৰাস মহোৎসৱলৈ অহা সমগ্ৰ ভক্তপ্ৰাণ সাংস্কৃতিক প্ৰেমী ৰাইজলৈ মই বিপিন চাওডাকে শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ উদযাপন মিলিত হোৱাৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ আমাৰ ডেকা ল'ৰাবিলাক সাজু আছেনে এটা উকিলাকে জোৰ কৰি তেতিয়া ভাল লাগিব একেলগে অকল ছোৱালীবিলাকৰ মাতে শুনি আছোঁ ডেকা ল'ৰাবিলাক ক'ত গ'ল অকণমান জোৰদাৰ একেলগে হয় ইমান ধুনীয়াকৈ এখন ৰাস মহোৎসৱ উদযাপন কৰিছে ঠন্নাবাসীয়ে হে জয় ৰঘুৰানন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰানন্দন কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য কিনো ভাগ্য অবিনালহা মানি জয় ৰঘুৰানন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰানন্দন ভক্তপ্ৰাণ ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ পিছে এইফালে ডেকা ল'ৰাবিলাক নাচো নাচো কৰি আছে দেখোন এটা হাত তালিকে মাৰি দিয়ক তেতিয়াহ'লে ভাল লাগিব এ মৰম লগাই লগাই পিছে আৰু অকণমান লাগিব হয়নে দিলেতো বেছি হৈ গৈছে অলপ কমাই দিম লওটো দিয়া নহয় ঠাইটো বেছি হৈছে বহুত ঠাই হৈছে অলপ কমাই দিয়া লেভেলটো কমাই দিয়া আৰু এবাৰ চাওঁচোন তোমাকে কাটি দিম এ যিদিনা আহিবা যিদিনা